বিলাতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে পাহি অনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান। হেল্ল' বন্ধুসকল, সকলোকে পাৰ্থ ব্লগ নামৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। ফাইনেলি আজি যাব লৈছোঁ আমি ঢলা-শদিয়া। বহুদিনৰ পৰা সপোন আছিলে ঢলা-শদিয়ালৈ যোৱা, এনেকৈ দূৰ দূৰণি জেগা ফুৰা। তাকে আজি ওলাইছোঁ যাবলৈ। ৰাতিপুৱা এতিয়া 5টা বাজিছে, 5টামান বাজিছে। আমি ওলাই আহিছোঁ। এয়া আমাৰ চাইকেল ৰেডি আছে। এইখন চাইকেল নিব বিজিত আনিব, এইখন চাইকেল দেখিছে। আৰু মোৰখন এইখন দেখি গৈছোঁ। এইখন আমি দুজন যাম ঢলা-শদিয়ালৈ। তাকে সকলোৱে মৰম দিব বুলি আশা থাকিল। সকলোৱে মৰম দিব যাতে আমি সুকলমে যাত্ৰাটো পাৰ কৰিব পাৰোঁ, তাৰে আশা থাকিল। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। সকল এয়া আমি জাজি দলঙৰ ওপৰত আছোঁ। এয়া দেখিছে জাজি দলং। এয়া মানুহে কাপোৰ ধুই আছে। ভালকৈ চাই লওক। এয়া আমাৰ বিজিত কি কৈছে? শিকি থাকিলে একো নাই, এডাল লৈ ল'বগৈ লাগিব ৰবৰ। বন্ধুসকল এয়া নামদাং শিলশাকু বৰনামঘৰ। এয়া শিলশাকুডাল দেখিছে শিলশাকু। পাৰ হৈছোঁ আমি শিলশাকু। পাৰ হৈ আহিলোঁ। এতিয়া বলক আমি শদিয়া ফালে আগবাঢ়ো। তো বন্ধুসকল এয়া দেখিছে এজন মানুহ শুই আছে। তাকে অকণমান হেল্প কৰিবলৈ ওলাইছোঁ। এয়া বন্ধুসকল দাদাজনে কিবা এটা খাওঁ বুলি কৈছে। তাকে মই ছাবস্ক্ৰাইবাৰ বঢ়াবলৈ বা ভিউৱাৰ্ছ বঢ়াবলৈ মই দিয়া নাই ইউটিউবত। তাকে দাদাজনে খাওঁ বুলি কৈছে। আপোনালোকে যাতে মোকে দেখি আৰু দুজনে তেওঁলোকৰ লিখা মানুহবোৰক সহায় কৰে, সেইটো বিচাৰোঁ মই। তো বন্ধুসকল ইয়াৰ পৰা মিঠাইটো লৈ দাদাজনক অলপ খুৱাওঁগৈ। দাদাজনে খাওঁ বুলি কৈছে। ইয়াত দাদাজনে মিঠাই খাওঁ বুলি কৈছিলে, মিঠাই নাপালোঁ। ইয়াক কেকে পানী বটলে এওঁক দিবলৈ আহিছোঁ। দে মিঠাই নাপালোঁ, আপুনি এতিয়া কেককে খাওক দেই। ভাল পাইছে নাই? পাইছে? খাওক দেই। হেল্ল' ইয়াত দেজাজনে খাবলৈ আৰম্ভ কৰিব। যাওঁতে থাকিব নি একো ন? তো বন্ধুসকল ফাইনেলি ইয়াত ডিব্ৰুগড় সোমালোহি। তো চাই থাকক ভিডিঅ'টো আগলৈ। তো বন্ধুসকল এয়া আমি ৰাজমাই বাগানৰ ওচৰত, এইখন দেখিছে পিছচাইডে ৰাজমাই বাগানৰ ওচৰত আছোঁ। আৰু বহুত দূৰ বাট আছে। এয়া দেখিছে পিছচাইডে বাগানেই বাগান। তাকে আৰু অলপ দূৰ গৈ আমি ভাতটো খাই ল'ম, তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিম। বন্ধুসকল এয়া বাগানৰ কৰ্মচাৰী লাগিছে। চাওক বাগানখন এবাৰ ভালদৰে যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব, আৰু ভুলখিনি শুধৰাই ল'ব বুলি আশা থাকিল।
তো গাইজ ইয়াত দেখিছে ইয়াৰ পৰা ৰেল যায়। এতিয়া আমি তলে যাম যেনিবা, ইয়াৰ পৰা ৰেল যায়। তো বন্ধুসকল ইয়াত দেখিছে ৰেলৰ চিৰি। আমি এতিয়া ইয়াতে আছোঁ, ৰেলৰ চিৰিতে আছোঁ। এইটো এটা টানেল আছে ইয়াত, এইটো দেখিছে টানেল। ইয়াৰ তলে মানুহ যাব পাৰি, মানুহ এনেকৈ গাড়ী চাড়ী যাব পাৰি। ইয়াৰ ওপৰে ৰেল যায়। এতিয়া মই বিজিতে ব্লগ বনোৱাত ব্যস্ত হৈ আছে। তাকে আমি কালি শদিয়ালৈ বুলি আগবাঢ়িব নোৱাৰিলোঁ। বাকী ডিব্ৰুগড়তে থাকিবলগীয়া হ'ল, আমাৰ বাঘতে থাকিলোঁ কালি। ভিডিঅ'টো কালি তাতে সমাপ্ত দিবলগীয়া হ'ল, কাৰণ অট'খন দুবাৰ অহাৰ পিছত অকণমান ভাগৰ লাগিলে, সেইবাবে অকণমান জিৰাই সিটাই আজি ব্লগটো সমাপ্ত কৰিব খুজিছোঁ। অতি সোনকালে আপোনাহঁতৰ মাজলৈ আহি আছে শদিয়াৰ চাইকেল যাত্ৰা। তো সকলোৱে চাব, শদিয়াৰ ব্লগ পাব ছেকেণ্ড পাৰ্টত। যিহেতু একেটা ব্লগতে বনালে ভিডিঅ'টো যথেষ্টখিনি দীঘলৈ পৰিব, সেইবাবে আমি পাৰ্টকৈ বনাবলৈ লৈছোঁ। বন্ধুসকল পুনৰ নতুন ব্লগৰ প্ৰতিশ্ৰুতিৰে আপোনালোকক লগ পাম ছেকেণ্ড পাৰ্টত। ধন্যবাদ।